ছোৱালীৰ জীৱন কথা নন্দিনী দাস আবৃত্তি গায়ত্ৰী দত্ত প্ৰত্যেকটো মুহূৰ্ততে হাঁহি থাকো কাৰণ কান্দিলে আমাক মানুহে সুবিধা ল'ব কাৰণ আমি ছোৱালী আমি পৰীক্ষাত 100% ৰিজাল্ট আনিলেও কম কাৰণ আমি ছোৱালী উশাহটো ল'লেও চিন্তা কিজানি ক'ৰবাত ভুল হৈছে কেতিয়াবা সকলোবোৰ নেওচি আগবাঢ়ি যাবলৈ যদিও মা দেউতাৰ কাৰণে ৰৈ দিওঁ কিজানি মোৰ বাবে মোৰ মা দেউতাৰ অপমানিত হয় কাৰণ আমি ছোৱালী আজি আছোঁ কাইলৈ নাই মা দেউতাৰ কষ্টখিনিক সন্মান দিবলৈ দিনে ৰাতি কষ্ট কৰিছোঁ কিন্তু তাৰ ফল জানো পাইছোঁ বাধাবোৰ আমাৰ জীৱনত থাকিবই কাৰণ আমি ছোৱালী আমাৰ কোনো সপোন থাকিব নোৱাৰিব আমি ছোৱালী আমাৰ ল'ৰা বন্ধু থকাটো মহাপাপ আমি ৰাস্তাত ৰাতি অকলে আহিলে আমি চৰিত্ৰহীন আমি চিঞৰি কথা পাতিব নোৱাৰিম কাৰণ আমি ছোৱালী সকলোতে কেৱল নাপায় নকৰিবি ভয় এইবোৰ ছোৱালীৰ কোনো নিজস্বতা নাই ছোৱালীৰ কি কোনো আবেগ অনুভূতি নাই দেৱীক পূজা কৰি লাভ নাই আপোনাৰ ঘৰত থকা ছোৱালীজনীয়ে দেৱী এই কথা মনত ৰাখিব সেই ছোৱালীজনীৰ গৰ্ভৰ পৰাই কিন্তু আপুনিও জন্মিছে ধন্যবাদ